তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। দেখিছে গাইজ, এতিয়া হৈ গ'ল সময় মানে গধূলি 5টা বাজিলে আৰু এতিয়া গৈ আছোঁ দেৱানবাৰীত মানে আজি ফেশ্বন শ্ব' আছে। তো চাবলৈ যাওঁ আৰু মোৰ লগত এয়া কলবজ্যোতি দাস আৰু এতিয়া গৈ আছোঁ একেবাৰে তাত আপোনাক লগ পাই আছোঁ। এয়া পাই গ'লোহি আৰু মানুহচোন হোৱাই নাই। গাইজ ইয়ালৈ আহিলোঁ, এতিয়া আৰম্ভ হোৱা নাই দেই, অকণমান দেৰি পিছত আৰম্ভ হ'ব আৰু আপোনালোকক দেখুৱাই থাকিম। এতিয়া তেওঁলোকে এনে বজাই আছে বিহু নৃত্য, মানে সৰু সৰু ছোৱালী এনেকৈ হৈ আছে। পোনপ্ৰথমে হৈছে বিহু নৃত্য ছোৱালীবিলাকৰ আৰু তাৰপিছতে হ'ব ফেশ্বন শ্ব'টো আপোনালোকক দেখুৱাই থাকিম। নাচনী নচুৱাই আছে, তাৰপৰা আৰু আছে নাচনী। তো তাৰপিছতে ফেশ্বন শ্ব' আৰম্ভ হ'ব। মানুহবোৰ মানে প্ৰায় অহা নাই আৰু আহিব, লাহে লাহে আহি আছে। ফেশ্বন শ্ব' হ'বলৈ অকণমান টাইম আছে আৰু এনেকৈ আমি অলপ ঘূৰি ফুৰিছোঁ। এয়া শশাংক, মোটামুটি 1টামান বাজিবগৈ আৰু ফেশ্বন শ্ব'। তো গাইজ এতিয়া ফেশ্বন শ্ব' ষ্টাৰ্ট হৈ যাব আৰু এয়া জাজমেণ্ট। সন্মানীয় সভাপতি চন্দন দাসে তেখেতক স্বাগতম জনাইছোঁ। ধন্যবাদ। সন্মানৰ বিচাৰিকা নিশ্চিত
এতিয়া টাইম 8টামান হৈ গ'ল। তো গাইজ ৰাতি প্ৰায় 2টামান বজাত ভাগিছে আৰু মই 1টামান বজাতে গুচি আহিলোঁ ঘৰলৈ। ভিডিঅ'টো শেষলৈকে চালে বুলি আশা কৰিলোঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব, কেনেকুৱা পালে কমেণ্ট কৰিব। আকৌ নতুন এটা লগ পাম। আজিলৈ ইমানেই, বাই বাই।